হেল্ল' বন্ধুসকল, মই আপোনালোকক আজি এটা এই বস্তু হয়তো যিটো বস্তু দেখুৱাম আপোনালোকে হয়তো কোনোবা এই বস্তুটো দেখা নাই। দমকল নোহোৱাকৈ পানী ওলাই আছে। কোনে বনাইছে বস্তুটো আপোনালোকে চাব, মই আপোনালোকক দেখাই আছোঁ। চাওক আপোনালোকে অলপ টিভি দিয়কচোন বস্তুটো। দমকল নহয় এইটো, আপোনাৰ কিহেৰে বনাইছে? পাইপেৰে বনাইছে? পাইপ 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 এটা 3 ইঞ্চি পাইপ। এটা আপুনি নিজে বনাইছে? 6 ফুট আছে পাইপ তললৈকে। 6 ফুট আছে? 6 ফুট আছে। মানে এইটো যিটো পেলেঞ্জাৰ আছে, পেলেঞ্জাৰটো আমি ওয়ার্ডিং কৰি পেলাই 6 ফুট তলত আছে এইটো পেলেঞ্জাৰ। এই ডাইৰেক্ট পাইপ? ডাইৰেক্ট পাইপ। লোহা চহা নাই? লোহা চহা নাই, ডাইৰেক্ট পাইপ। এইটো আপুনি এটা ডালা দি দিছো 6 ফুট তলত খুন্দি পেলাই? 6 ফুট তলত মাটি খান্দি পেলাই মটৰটো এফালে তলত দিছিলো। এতিয়া বাৰিষা আহি গ'ল, মটৰটো ওপৰত উঠাই দিলো। মানে কেতিয়াও পানী নকমে কলত? এইটো নকমে। চৈত মাহত অনেক পানী ওলাই আছে মোৰ। আপোনাৰ আমাৰ এইফালে তো চৈত মাহ হ'লে পানী নুঠে? পানী নুঠে। আপোনাৰ ইয়াত মানে 24 ঘণ্টা পানী উঠিব? কমচে কম এই একেবাৰে মানে কি কম, আধা কিলোমিটাৰ দূৰৰ পৰা মোৰ ঘৰৰ পৰা পানী নিছে চৈত মাহত। হয় নেকি? এইটো আপোনাৰ এইটো বনালে কিমান মান খৰচা আহে? এইটো মোৰ মটৰ আগৰে আছিলে, এইটো খৰচাটো মোৰ 1500 মান টকা খৰচ হৈছে। এইটো বনোৱাতে 1500 টকা খৰচ মানে মোৰ এইবিলাক আছিলে, মোৰ 1500 মান টকা খৰচ হৈছে। আৰু মই নিজে কৰিছোঁ। এইটো টিভি দিয়কচোন কিমান পানী ওলাই চাওঁ। পানী অলপ বহুত পানী ওলাইছে। একদম ফ্ৰী, মটৰত যেনেকুৱা পানী মাৰি আছে একদম কোমল, একদম কোমল। চাওঁ মই চাওঁ বস্তুটো। বাহ বঢ়িয়া। মানে দমকলটো যে বনাইছে, মই আজি ফাৰ্ষ্ট এনেকুৱা বস্তু চাইছোঁ। মই জিন্দিগি তেনেকুৱা বস্তু পোৱা নাই। দমকল দেখা পাইছোঁ, কিন্তু এনেকুৱা দমকল মই জিন্দিগি দেখা পোৱা নাই। কিন্তু এই বস্তুটো আপুনি যে বনাইছে, আপুনিতো ক'ৰবাত দেখি পেলাই আহি বনাইছে না নিজে আপোনাৰ? নাই, তুমি নিজে বনাইছো। নিজে বনাইছে? পানী নাইকিয়া হ'ল মানে কেতিয়া মানে মনে ভাবিছে যে এনেকুৱা এটা বস্তু বনাম বুলি? তাৰমানে বস্তুটো মানে মোৰ যিটো ৱাটাৰ লেভেল আছে, ৱাটাৰ লেভেলটো ওপৰত অহাৰ কাৰণে আমাৰ পানীৰ অভাৱ হৈছে। গতিকে তুমি পানী নাইকিয়া হ'ল, ঘৰত হাত ভৰি ধুব নোৱাৰো, গা ধুব নোৱাৰো, তেতিয়া মই মানে এইটো মানে বুদ্ধিটো বনাইছো, মই কেনেকৈ তলত নিওঁ টিউবৱেলটো। চিন্তাটা কৰিছো মানে এইটো মই কৰিছো। কৰাৰ পিছত মই বহুতো কৰিও দিছো। আৰু বেলেগক কৰিছে? মই কিন্তু ফাৰ্ষ্ট এইটোই দেখা পাইছো আপোনাৰ ঘৰত আহি পেলাই। এই 100 কিলোমিটাৰ দূৰৰ পৰা মানে আহি পেলাই পানী নিছে মোৰ ঘৰত। পানী লৈছে 100 মিটাৰ দূৰৰ পৰা আহি মানুহ আহিছে। এতিয়া ধৰক দৰ্শকে যদি আপোনাৰ এই ভিডিঅ'টো চাই পেলাই যদি আপোনাক মানে যোগাযোগ কৰে, আপুনি বাৰু দমকল এনেকুৱা আৰু বেলেগে যদি বেলেগে বনাই যাব পাৰো, কিন্তু এতিয়া প্ৰয়োজন নাই। এতিয়া চবকে দমকল পানী কেতিয়াবা যদি বিচাৰে ভিডিঅ'টো চাই পেলাই বা যোগাযোগ কৰিব মানে বেছিভাগলি চৈত মাহত 2 মাহতে পানীটো অভাৱ হয়। এতিয়াতো চবকে পানী আছে। এতিয়া মোৰ মটৰ তলত আছে, তুমি অটো উঠাই দিলো, পানী আহিছে। কিন্তু চৈত মাহত তুমি পানী এনেকৈ ওলাই আছে। হয় নেকি? চৈত মাহত এনেকৈ পানী ওলাই আছে। ঠিক আছে বাৰু। যদি দৰ্শকে যদি আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰে, আপুনি দৰ্শকৰ লগত যোগাযোগ কৰিব নাই? ঠিক আছে বাৰু। কেমেৰামেন আপুনি ভালকে ভিডিঅ' অলপ আগত আহি পেলাই বস্তুটো দেখাই দিয়কচোন ভালকে। বস্তুটো পাইপেৰে বনাইছে? পাইপ। এই লোহাটো আপুনি দীঘলকে বনাইছে ন? দীঘলকে, এইটো 6 ফুট মান লম্বা আছে, তলত আছে। এনেতো পেলেঞ্জাৰটো আমাৰ 1.5 ফুট থাকে, কিন্তু এইটো 6 ফুট মান তলত আছে। ঠিক আছে বাৰু।